যেই নকলোকে আশা কৰোঁ সকলো ভালেই আছে আৰু আপোনালোকৰ প্ৰিপেৰেশ্যন বহুত ভাল চলি আছে। চ' এটা বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। বহুত মানুহৰ কমেণ্ট দেখা পাইছিলোঁ যে আমি যে বেলেগ বেলেগ ধৰণৰ ইউনিফৰ্মবিলাক পিন্ধো, ইউনিফৰ্মবিলাকৰ মানে পাৰ্থক্যটোনো কি, মানে প্ৰতিযোৰ ইউনিফৰ্মৰ মানে কিবা কি ৰুলছ আছে বা কেনেকুৱা ধৰণৰ কি নিয়ম আছে, পিন্ধাৰ কিয় বেলেগ বেলেগ, তাৰ ওপৰত বহুতো প্ৰশ্ন আছিলে। আৰু ভাবোঁ যিসকলে নতুনকৈ প্ৰিপেৰেশ্যন কৰি আছে, যিসকলে মানে এছপায়াৰ কৰি আছে চাকৰিটো জইন কৰা, ডিপাৰ্টমেণ্টটো জইন কৰা, তেওঁলোকেও বহুতখিনি জনা হ'ব। চ' ভাবিলোঁ এটা ভিডিঅ' আপলোড কৰি দিওঁ, ঠিক আছে। চ' বহুতখিনি শিকিবলৈ পাব ইউনিফৰ্মৰ বিষয়ে আজি। আহক চ' ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই গোটেইকেইযোৰ ইউনিফৰ্মৰ বিষয়ে এবাৰ এবাৰকৈ কৈ যাম। চ' এইযোৰ প্ৰথমতে হৈছে খাকী, ঠিক আছে। এই গোটেই ইউনিফৰ্মযোৰ আপোনালোকে চাৰ্টৰ পৰা পেণ্টলৈকে খাকী ৰঙৰ দেখা পাব, ঠিক আছে। চ' এইযোৰ হৈছে আমাৰ গৰম দিনৰ পৰিধান। আমি 15 মাৰ্চৰ পৰা আৰম্ভ কৰি একেবাৰে 30 নৱেম্বৰলৈকে এইযোৰ ইউনিফৰ্ম পিন্ধোঁ, ঠিক আছে। কিন্তু কি হয়, কিছুমান জেগাত যদি দেৰিকৈ যদি গৰম আহে, দেৰিকৈ যদি গৰম সোমাই, ধৰি লওক কিছুমান জেগাত ঠাণ্ডাটো অলপ দীঘলীয়া হয়। আমাৰ অসমৰ কিছুমান জেগাৰ ৱেডাৰ আছে অলপ ঠাণ্ডা নিচিনা হয়, যেনেকৈ এতিয়া হাফলঙৰ কিছুমান জেগা আছে, তেনেকুৱা ধৰণৰ য'ত জেগা আছে, সেইবিলাক জেগাত মানে কি তাৰ নিজৰ SP অৰ্ডাৰ উলিয়াই পেলাই চাৰ্টটো দেৰিকৈ পিন্ধাও কৰিব পাৰে, মানে ডেটটো অলপ পিছুৱাই দিবও পাৰে, যে 15 তাৰিখৰ পৰা নহয় হেৰিৰ পৰা পিন্ধিব, এপ্ৰিলৰ পৰা 1 তাৰিখৰ পৰা পিন্ধিব, মানে তেনেকুৱা নিজৰ হিচাপত কৰিব পাৰে, ৱেডাৰ যদি গৰম নাহে তেতিয়ালৈকে, ঠিক আছে। চ' সেইটো হৈছে এইযোৰৰ কথা। নেক্সট হৈছে আংগোলা মানে হৈছে এইযোৰ আমাৰ চাৰ্টটো অলপ আপোনালোকে মটীয়া কালাৰৰ নিচিনা পাব, ঠিক আছে, বা চকলেট কালাৰ টাইপৰ পাব। এইযোৰ সেইটো চাৰ্ট হৈছে আমি ঠাণ্ডা দিনত পিন্ধোঁ, ঠিক আছে। চ' সেই তাৰে অপজিট আমি কি কৰোঁ, 1 ডিচেম্বৰৰ পৰা আমি 14 মাৰ্চলৈকে বা 15 মাৰ্চলৈকে এইযোৰ ইউনিফৰ্ম আমি পিন্ধোঁ, ঠিক আছে। চ' একেটাই কথা এইযোৰ ক্ষেত্ৰতো, যে আপোনালোকে যিসকল নিজৰ SP থাকে, নিজৰ জিলাখনৰ SP থাকে, সেই SPয়ে যদি কোনোবা জেগাত ঠাণ্ডাটো দেৰিলৈকে থাকে, তেতিয়া তেওঁলোকে সেই 15 তাৰিখৰ পৰাও ডেটটো বঢ়াব পাৰে, ঠিক আছে। চ' এয়া হৈছে এই দুযোৰ ইউনিফৰ্মৰ মাজত বিশেষ একো পাৰ্থক্য নাই, খালি চাৰ্টটোৰ ৰংটোৰ পাৰ্থক্য আৰু আমি পিন্ধাৰ যিটো টাইমটো, ঠিক আছে, পিৰিয়ডটো, সেইটো বেলেগ বেলেগ, ঠাণ্ডা দিন আৰু গৰম দিনৰ বিষয়ে, ঠিক আছে। চ' এতিয়া নেক্সট হৈছে কি, এইযোৰ আমি ডাঙৰি বুলি কওঁ, ঠিক আছে। ইয়াত মই মোৰ লগৰ এটা ফটোখন লগাই দিছোঁ, মোৰ ভাগৰ নিজৰ এতিয়ালৈকে ডাঙৰি চিলোৱা হোৱা নাই বাবে, ঠিক আছে। সি গমেই নাপায় এতিয়ালৈকে তাৰ ফটো লগাইছোঁ বুলি। চ' বন্ধু হোৱাৰ অলপ ফাইদা লৈছোঁ, ঠিক আছে। ভিডিঅ'টো চালেহে গম পাব সি। আচ্ছা, এইযোৰ কেতিয়া পিন্ধা হয়? এইযোৰ মানে পিন্ধাৰ বিশেষ কোনো নিয়ম নাই, কিন্তু কি হয়, আমাৰ যেতিয়া আউটডোৰ এক্টিভিটিৰ বাবে বা কিবা ৰাফ এণ্ড টাফ কণ্ডিশ্যনৰ বাবে যেতিয়া আমি যাবলগীয়া হয় বাহিৰত, তেতিয়া বিশেষকৈ এইযোৰ পোচাক পৰিধান কৰা হয়। ইয়াত কি হয়, কাৰ্গো পেণ্ট থাকে, আপোনালোকে দেখা পাইছে ফটোখনত কাৰ্গো পেণ্ট থাকে, তাৰপিছতে এযোৰ জাংগল শ্বুজ থাকে, গ্ৰীণ কালাৰৰ জাংগল শ্বুজ থাকে, তাৰপিছত গ্ৰীণ বেল্ট থাকে, ঠিক আছে। বাকী আমাৰ ষ্টাৰখিনি যিখিনি থাকে, কাপোৰৰ ষ্টাৰ লগাব লাগে ইয়াত, ঠিক আছে। বেজবিলাকো আমাৰ কাপোৰৰ থাকে। মানে ধৰি লওক এনেকুৱা এটা আমি যদি আউটডোৰ কিবা এক্টিভিটি কৰিবলৈ যাওঁ, বা ধৰি লওক এতিয়া আমি ফায়াৰিং কৰিবলৈ গৈছোঁ, ফায়াৰিং ৰেঞ্জত আমি কিবা এটা ৰেইডত গৈছোঁ, কোনোবা এটা চুৰ ধৰিবলৈ গৈছোঁ, কোনোবা এটা কিবা আছামী ধৰিব গৈছোঁ, য'ত অলপ কণ্ডিশ্যন বেয়া, তাত আমাৰ ধূলি মাকতি লাগিব পাৰে, আমাৰ দৌৰা পৰা হ'ব পাৰে, য'ত আমাৰ অলপ কমফৰ্টেবল লাগে, চ' সেই তেনেকুৱা জেগাত এইযোৰ ইউনিফৰ্ম লগোৱা হয়, ঠিক আছে। আৰু ইয়াত পি কেপ লগোৱা হয়, আপোনালোকে এইটো যিটো কেপ হয় এইটো পি কেপ বুলি কোৱা হয়। বাকী ইউনিফৰ্মবিলাকত আমাৰ আপোনালোকে দেখাব গোল হয়, সেইটো আমাৰ বেৰেট কেপ বুলি কোৱা হয়, ঠিক আছে। আৰু সেই তেনেধৰণে পিন্ধা হয় বিশেষকৈ, তেনেকুৱা ধৰণৰ কণ্ডিশ্যনবিলাকক মই আপোনালোকক কৈছোঁ। বাকী এইযোৰ পিন্ধাৰ তেনেকুৱা কোনো ধৰণৰ টাইমিং নাই, খালি প্ৰপাৰকৈ পিন্ধিব লাগে, ঠিক আছে। আমি একদম তলৰ পৰা গ্ৰীণ শ্বুজ, গ্ৰীণ বেল্ট, পি কেপ চব ইত্যাদি লগাই পেলাই পিন্ধিব লাগে। আৰু বেজবিলাক বা ষ্টাৰবিলাক মানে কাপোৰৰ লগোৱা হয়, এম্ব্ৰইডাৰী কৰা লগোৱা হয়। তাৰো কাৰণটো সেইটোৱে, যাতে ধৰি লওক আমি এতিয়া জাংগললৈ গৈছোঁ, কিবা এটা অপাৰেশ্যনত গৈছোঁ, তেতিয়া সেই বেজবিলাক যাতে ক'ৰবাত গছত লাগি নধৰে, কিবা হাবিয়ে বনে লাগি নধৰে, আমাৰ অসুবিধা নহয়, সেইবাবে ইউজ কৰা হয়, মানে কাপোৰৰ এম্ব্ৰইডাৰী কৰা বেজবিলাক ইউজ কৰা হয়, ঠিক আছে। আৰু এতিয়া মই শুনা পাইছোঁ, মানে এতিয়া যিসকল হেৰি আছে আমাৰ SI পৰা ওপৰৰ ৰেংকৰ আছে, তেওঁলোকৰ মানে এতিয়া হেৰিয়ত ডাঙৰিটো মেণ্ডেটৰী কৰা হ'ব বুলি, সপ্তাহত এদিন, মানে কোনদিনে কৰে মই নাজানো, মানে সপ্তাহত এদিন তেওঁলোকে ডাঙৰি পিন্ধিব লাগিব। আৰু আমাৰ যিসকল জিঅ' থাকে, মানে গেজেটেড অফিচাৰ থাকে, যিসকল APSৰ পৰা ওপৰৰ ৰেংকৰ, ত' তেওঁলোকেও ডাঙৰি পিন্ধে, এনেকুৱা ধৰণৰ দেখা পাইছে। চ' মানে মোৰ বেলেগ ফটো মই ক'তো বিচাৰি নাপালোঁ বাবে মই আনন্দ মিশ্ৰা ছাৰৰ এখন ইনষ্টাগ্ৰামৰ পৰা ফটো এখন লৈ পেলাই দি দিছোঁ। চ' তেওঁলোকে এনেকুৱা
হেৰি পিন্ধে, এখন আপোনালোকে হৰমিত ছাৰৰ ফটো এখনতো দেখা পাব। তেওঁলোকে কি কৰে, কেমোফ্লাজ থকা ডাঙৰি পিন্ধে। এইযোৰ ডাঙৰিয়ে হয়, কিন্তু এইযোৰ কেজেটেড অফিচাৰৰ বাবে। ত' তেওঁলোকেও তেনেকৈ হেৰিয়ত পিন্ধে, উইকেণ্ডতে পিন্ধে। এতিয়া মানে মেণ্ডেটৰী কৰিব বুলি কোৱা শুনিছোঁ। বাকী মই আছাম পুলিচ মেনুৱেলৰ চাইছিলোঁ, ডাঙৰি ৰিলেটেড কিবা মই ৰুলছ আৰু বেলেগ ধৰণৰ নাপালোঁ। চ' এইখিনি ইনফৰমেশ্যনে মই পালোঁ, আপোনালোকক মই জনালোঁ। এইযোৰ ডাঙৰি বুলি কোৱা হয়, ঠিক আছে। আপোনালোকে যিসকলে আগতে জনা নাছিলে এতিয়া গম পালে। চ' ইমানখিনিয়ে আছিলে, বেছি দীঘলীয়া নহয়। সেইখিনি বস্তু থুলমূলকৈ জানিবলগীয়া। নেক্সট এটা ভিডিঅ'ত মই যিসকল আমাৰ তলৰ ৰেংকৰ মানে কনষ্টেবল হওক বা ASI হওক, তেওঁলোকৰ ইউনিফৰ্মৰ বিষয়ে মই এটা ভিডিঅ' আনিম। চ' তাৰ পৰাও আপোনালোকে ইউনিফৰ্মৰ বিষয়ে বহুতখিনি জ্ঞান পাব, ঠিক আছে। যিসকলে জইন কৰিব খুজি আছে তেওঁলোকেও বহুতখিনি শিকিব পাব, ঠিক আছে। চ' ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে এবাৰ এটা লাইক কৰি দিব, এটা কিবা আৰু যদি জানিব থাকে কমেণ্ট কৰিব। লগৰ কোনোবাই যদি প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, ঠিক আছে। এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো, নতুনকৈ যদি আহিছে চেনেলটোলৈ ছাবস্ক্ৰাইব কৰি ল'ব এবাৰ। ধুনীয়া ধুনীয়া ভিডিঅ' মই আগলৈও দি থাকিম, আপোনালোকে পাই থাকিব, ঠিক আছে। চ' নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। আপোনালোকৰ যদি কিবা টপিকৰ ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব, ঠিক আছে। আৰু মোৰ ইনষ্টাগ্ৰাম আইডিটো যদি আপোনালোকে ফ'ল' কৰা নাই, ইনষ্টাগ্ৰাম আইডিত ফ'ল' কৰিব। মই তাতো মই লাইভ আহোঁ আৰু লাইভ আহি প্ৰশ্ন উত্তৰ দিওঁ, ঠিক আছে। আদিত্য বিষ্ণু বুলি আছে, মই বায়'টো লিংকটো দি দিম। চ' ভালকৈ থাকক, নতুন এটা ভিডিঅ'ত মই সোনকালে লগ পাম। জয় হিন্দ, জয় অসম।